নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা। যেহেতু ইনকাম টেক্স বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ডাঙৰ নিযুক্তি আহিছে। 20,000কৈ পদ মুকলি কৰি দিয়া হৈছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিলে আবেদন কৰিব পাৰিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা এখন নটিফিকেশ্যন মুকলি হৈছে, য'ত নেকি 20,000 ভেৰিয়াছ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2026ৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভেকেঞ্চিটো আহিছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট ভৰ্তি 2026ৰ ফালৰ পৰা। এতিয়া অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে চেণ্ট্ৰেল ব'ৰ্ড অফ ডাইৰেক্ট টেক্স, যিটো আপোনালোকৰ CBDT হয়। ইয়াতে পোষ্ট নেম হৈছে আপোনালোকৰ ইনকাম টেক্স ইনস্পেক্টৰ আছে, টেক্স এছিষ্টেণ্ট আছে, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আছে, একাউণ্টেণ্ট আছে, ইনস্পেক্টৰ আছে, অফিচ ছুপাৰিনটেণ্ডেণ্ট আছে, MTSৰ আছে, লগতে আপোনালোকৰ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি যিহেতু 20,000কৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2026ৰ চেলাৰী ডিটেইলছটো দিয়া আছে। ইয়াতে আপোনালোকৰ 45,000ৰ পৰা আৰম্ভ কৰি 75,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজিলেকশ্যনসমূহ ল'ব পাৰিব। SC ST হ'লে আপোনালোকে 5 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC কেণ্ডিডেট বা NCLৰ হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পদ আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ধৰণৰ পদ আছে। লগতে আপোনালোকৰ 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পদ মুকলি কৰি দিয়া হ'ব। যিহেতু 20,000কৈ পদ মুকলি কৰি দিয়া হৈছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা, বহুত এটা ভাল অপৰচুনিটি আহিছে, বহুত এটা ভাল সুবিধা আহিছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। ইয়াতে ৰিটেন এক্সাম হ'ব, প্ৰি এণ্ট্ৰি আৰু মেইন এক্সাম হ'ব। ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, আপোনালোকৰ দুটা নেকি ৰিটেন এক্সাম হ'ব। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনো কৰিব লাগিব। ইয়াতে এক্সাম পেটাৰ্ণটো দিয়া আছে, যিটো আপোনালোকৰ প্ৰি এক্সাম হ'ব। তাতে আপোনালোকৰ যিহেতু ছাবজেক্ট দিয়া আছে, আপোনালোকৰ ইয়াতে 4টাকৈ ছাবজেক্ট থাকিব। যিটো জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং আছে, তাতে আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। যিহেতু এটা কুৱেশ্যনৰ 2 নম্বৰকৈ থাকিব। জেনেৰেল এৱাৰনেছতো আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। কোৱান্টিটেটিভ এবিলিটিউডত আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। ইংলিছ কম্প'জিশ্যনত আপোনালোকৰ 25টা কুৱেশ্যন 50 নম্বৰ থাকিব। যিটো আপোনাৰ প্ৰি এক্সাম হয়, তাতে আপোনালোকৰ 200 নম্বৰ এক্সাম পাতিব। যিটো আপোনালোকৰ মেইন এক্সাম আছে, তাতো আপোনালোকৰ পেপাৰ যিহেতু 1 আৰু পেপাৰ DEST আপোনালোকৰ কোৱালিফাই কৰিব লাগিব। যিটো আপোনালোকৰ পেপাৰ 1 আছে, তাতে আপোনালোকৰ মেথছ, ৰিজনিং, ইংলিছ থাকিব। টোটেল আপোনালোকৰ 200 নম্বৰ এক্সাম পতা হ'ব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ দিয়া আছে। আধাৰ কাৰ্ড লাগিব, লগতে আপোনালোকৰ মেক্সিমাম যিটো কোৱালিফিকেশ্যন কৰি থৈছে সেইটো লাগিব, আৰু 10 ক্লাছৰ আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। এটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, যিটো আপোনালোকৰ বৰ্তমান চলি আছে। লগতে আপোনালোকৰ ইমেইল এটা লাগিব, যিটো আপোনালোকৰ বৰ্তমান চলি আছে। লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আৰু ছিগনেচাৰটো আপোনালোকে স্কেন কৰি আপলোড কৰিব লাগিব। লগতে আপুনি যিটো কাষ্টৰ হৈ যদি আপুনি আবেদন কৰে বা এজিলেকশ্যন লৈছে, তেনেহ'লে আপুনি কাষ্টৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। বৰ্তমান এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো চলি আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰি আপোনালোকে ফুল নটিফিকেশ্যন চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।